Hello everyone, আজি আমি আহিছো কৃষ্ণগুৰু আশ্ৰম হৰ্থেবাৰী সত্ৰত আছে। মই অকলে অহা নাই, খুৰী আহিছে, খুৰা, ককা, আইতা, মা, বৰমা। বলক মোৰ লগতে আপোনালোকেও চাওক, বহুত ধুনীয়া পৰিৱেশ। দিনতে আহিব লাগিছিলে, সময় মিলাব নোৱাৰিলোঁ। ইয়াতে জোতা চেণ্ডেলবোৰ খুলি আমি গোটেইবোৰে হাত ভৰি ধুই ল'লোঁ। আৰু এইখন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ৩ নম্বৰ গেট। আৰু সৌটো ওপৰত আছে এটা পদুম ফুল। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, স্বৰ্গীয় সুখ বুলি কয় যে, মানে পৰিৱেশটো ইয়াকে কয়। এয়া খুৰীয়েও একেবাৰে মোবাইলত ব্যস্ত। অ খুৰী, মই ব্লগ বনাই আছো নে আপুনি? মই এনে ফটো ভিডিঅ' কৰিছো, মোৰ ব্লগ নবনাও নহয়, মই তোমাৰ ব্লগত ওলাম। এয়া শিবিৰৰ ভকতসকল থাকে ইয়াতে। আৰু এইখন এখন গুৰুৰ আসন, আমাৰ কৃষ্ণগুৰু প্ৰভুৰ গুৰুগৃহ। চাওঁ ভিতৰলৈ সোমাব পাৰিনে, ভিতৰলৈতো সোমাম, ভিডিঅ' বনাব পাৰিনে নোৱাৰি, পাৰ্মিশ্যনটো লওঁ। ভিডিঅ' বনোৱা পাৰ্মিশ্যনটো লৈ এয়া আমি গুৰুগৃহৰ ভিতৰত। এইটো হৈছে গুৰুৰ পুৰণা গৃহ আৰু এইফালে নতুনটো আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। আগতে আমি ইয়াতে বহিব দিছে, অকণমান বহি লওঁ। আজি প্ৰভুৰ ল'ৰাৰ বাৰ্থডে, আমি বহুত ভাল দিনত আহিছোঁ। ইয়াতে বহিব দিছে, আমি অকণমান বাৰ্থডে খাই লওঁ, তাৰপিছত আপোনালোকক প্ৰভুৰ নতুন গৃহটো দেখুৱাই আছোঁ। আৰু এয়াই হৈছে গুৰুৰ বৰ্তমানৰ গৃহ। আৰু এইখন এখন আসন, য'ত তেওঁ বহি ভক্তৰ লগত কথা পাতে। আৰু এখেতেই হৈছে বৰ্তমানৰ প্ৰভু। আজি ইমান যে ভাল দিনত আহিলোঁ, আজি প্ৰভু ল'ৰাৰ বাৰ্থডেও পালোঁ, লগতে প্ৰভুকো লগ পালোঁ আৰু প্ৰভুৰ ৱাইফকো লগ পালোঁ। বলকচোন অকণমান প্ৰভুৰ ৱাইফৰ পৰা আশ্ৰমখনৰ বিষয়ে জানো। এখেত হৈছে আমাৰ কৃষ্ণগুৰু প্ৰভুৰ বোৱাৰী আৰু বৰ্তমানৰ প্ৰভুৰ ৱাইফ হয়। তেখেতে অকণমান আশ্ৰমখনৰ বিষয়ে আপোনালোকক ক'ব। হয়, নমস্কাৰ। কৃষ্ণগুৰু সেৱাশ্ৰম, আচলতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ আমি ইতিহাস বিচাৰিবলৈ গ'লে আমি আজিৰ পৰা ৫৫০ বছৰ আগলৈ আমি যাব লাগিব। আজিৰ পৰা ৫৫০ বছৰ আগেয়ে সন্ত মনোহৰদেৱৰ ইয়াত মনোহৰদেৱে তেওঁৰ শিষ্যসকলৰ সৈতে এই জেগালৈ আহিছিলে, এই ঠাইলৈ আহিছিল। আৰু তেতিয়া কি হৈছিল, তেওঁৰ শিষ্যসকলৰ সেই সময়ত খুব পিয়াহ লাগিছিল। পিয়াহ লাগোতে তেতিয়া ওচৰৰ পাজৰে ক'তো পানী পোৱা নাছিল। তেতিয়া মনোহৰদেৱে এটা কেঁকুৰা গাঁতত তেওঁৰ সোণৰ আঙঠি এটা ঈশ্বৰক স্মৰণ কৰি তাত দি দিছিলে, এই কেঁকুৰা গাঁতটোত। আৰু তাৰ পৰাই এটা পানীৰ ফোৱাৰ হৈ সুবৰ্ণকুৰৰ সৃষ্টি হ'ল। আৰু ইয়াতেই মনোহৰদেৱে এখন সত্ৰ পাতিছিল। আৰু ইয়াৰ উপৰিও এইটো অঞ্চলত কেইবাখনো সত্ৰ পাতিছিল। আৰু মনোহৰদেৱে এই যিখন ইয়াত নসত্ৰত য'ত যিখন সত্ৰ পাতিছিল, সেই সত্ৰত তেওঁ বংশানুক্ৰমে সেই সত্ৰ পৰিচালনা কৰি আহিছিল। 1974 চনত এই সত্ৰখনকে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃষ্ণগুৰু সেৱাশ্ৰম নাম দি আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰে। আচলতে এই সত্ৰখন যেতিয়া ৫৫০ বছৰ আগতে মনোহৰদেৱে প্ৰতিষ্ঠা কৰিছিল, তাৰ পাছত বানপানী, ভূমিকম্প আদিৰ কাৰণে সত্ৰখনে জৰাজীৰ্ণ অৱস্থা পাইছিল। ক্ৰমান্বয়ে ইয়াত অৰণ্যৰ সৃষ্টি হৈ যায়, আনকি বনৰীয়া জন্তু, হিংস্ৰ বাঘৰ দৰে জন্তু ইয়াত ওলোৱা বুলি মানুহে কৈছিল। আনকি সেই সময়ত হেনো ইয়াত ৰাতিৰ কথাটো দূৰৰ কথা, দিনতেই অকলে মানুহ অহা নাছিল, ইমান ঘন অৰণ্য আছিল। আৰু মনোহৰদেৱৰ নৱম বংশধৰ হৈছে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ। তাৰ পাছত 1974 চনত প্ৰভু ঈশ্বৰে 12 বছৰ সাধনা কৰে আৰু ৰাস পূৰ্ণিমাৰ দিনাখন এক শুভ ক্ষণত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে। কেৱল সেই সময়ত 3 কথা মাটি আছিল। আৰু আজি এই কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণধাম, সুবিশাল এটি কীৰ্তন ঘৰ,
সুবৰ্ণকুৰ, তাৰ উপৰিও চৰণ চিহ্ন মঠ, তাৰ সন্মুখত থকা অলকাগংগা যিটো মঠ, আৰু ইয়াৰ লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিখিনি শিক্ষানুষ্ঠান আছে সেই গোটেইখিনি মিলি প্ৰায় 300 বিঘা মাটিৰে আগুৰা কৃষ্ণগুৰু সেৱাশ্ৰম বৰ্তমান খুব মনোমোহা আৰু খুব চালে চকুৰোৱা আধ্যাত্মিকতাৰ প্ৰাণস্থলী। প্ৰভু ঈশ্বৰৰ সাধনা কালতে এটা কুঁৱা খান্দা হৈছিলে তেখেতৰ সাধনা কালতে, আৰু সেই কুঁৱাৰ পানী গোটেই ভকতসকলে সেই কুঁৱাৰ পানী খায়, আৰু খুব তেওঁলোকে বিশ্বাস কৰিছিল যে সেই কুঁৱাৰ পানী খায় বা কুঁৱাৰ পানী গাত ছটিয়াই দিলে নিকাৰসমূহ হৰণ হৈ যায়, আৰু কালক্ৰমত কি হয় কুঁৱাটো নিচিন্ন হৈ যায়, আৰু তাৰ বহু বছৰ পাছত আকৌ প্ৰভু ঈশ্বৰে ইচ্ছা কৰিলে কুঁৱাটো আকৌ পুনৰ জীৱিত কৰাৰ কাৰণে আকৌ খান্দি উলিয়াই কুঁৱাটো উলিওৱা হয়, আৰু তাত প্ৰভু ঈশ্বৰৰ তেখেতৰ চৰণ ধোৱা পানী তাত আৰু স্মৰণ কৰা পানী সেই কুঁৱাটোত দিয়া হয়। আৰু এতিয়াও আমাৰ ভকতসকলে বিশ্বাস কৰে যে সেই কুঁৱাৰ পানী গাত ছটিয়ালে বা কুঁৱাৰ পানী অঞ্জলি হিচাপে ল'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয়, নিকাৰ হৰণ হয়। ঠিক আছে, থেংক ইউ। ঠিক আছে, ইমান ধন্যবাদ। ব্যস্ততাৰ মাজত যিখিনি সময় দিলে ধন্যবাদ। ইয়াতে তাৰমানে স্বৰ্গ বৈকুণ্ঠ গৃহতে ইয়াতে দাহন কৰিছে। আৰু এই ঘৰটোত তাঁতশাল বোৱা হয়, য'ত একেবাৰে দুখীয়া ঘৰৰ শিপিনীসকলক সংস্থাপন দিয়া হৈছে। ইয়াতে ময়ূৰ আছে, ময়ূৰ চৰাই দেখুৱাই আছোঁ। হেৰি আছে ময়ূৰটো চাইটো মাইকী, হা? এইটো মাইকী ময়ূৰ আৰু সেইটো মতা ময়ূৰ। আৰু এইটো হৈছে মতা ময়ূৰ। মতা ময়ূৰ। এইটো এটা মন্দিৰ হয়, এইটো প্ৰথমতে মন্দিৰ নাছিল, এই বৰ্মাই ভালকৈ ক'ব, বৰ্মাই জানিব। এয়া বৰ্মা আছিল, একজোপা গছ আছিল, গছজোপা কাটি ইয়াত মন্দিৰ এটা সজাইছে। গছজোপা মানে ভগৱানৰ কিবা আছিল আৰু এইটোৱেই সেই বিশেষ কুঁৱাটো যিটো কুঁৱাৰ পানী খালে বা গাত ছটিয়ালে যিকোনো ধৰণৰ বেমাৰ আজাৰ ভাল হয় বুলি ভকতসকলে বিশ্বাস কৰে। আৰু এই কুঁৱাটোতেই তলে তলে আহে সুবৰ্ণকুৰৰ পানী। আমি শুনামতে আমাৰ আজু ককাসকলৰ দিনত হেনো সেই সুবৰ্ণকুৰত সোণৰ নাও চলিছিলে। এই দলংখন যে দেখিছে, এই দলংখনেৰে সেইটো পাৰে গৈ পেলাই পায় সুবৰ্ণকুৰ। এতিয়া গেটখন বন্ধ কৰিলে মই দেখুৱাব নোৱাৰিম আপোনালোকক, কেতিয়াবা দিনত আহিলে বাৰু দেখুৱাম। আশ্ৰমৰ পৰা আমি যাবলৈ ওলালোঁ। সঁচাকৈ খুব ভাল লগা পৰিৱেশ, যাবলৈ মনে নাযায়। যাবতো লাগিবই, আকৌ আহিম, আপোনালোকো আহক। যিসকলে অহা নাই তেওঁলোকে আহক, আৰু পৰিব ওলাইছিলোঁ। যিসকলে অহা নাই তেওঁলোকেও আহক, আৰু যিসকলে আহিছে আকৌ আহক। আজিলৈ এৰিছোঁ।